ফ্ৰেণ্ডছ, মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই, মোৰো ভালেই। এয়া মই গধূলি চাহকাপ খাই লৈ জলফাইখিনি শুকাইছিলে, তাত মই মছলা সনাই থৈ দিছোঁ। তাৰপিছত মই ৰাতিৰ সাঁজৰ কাৰণে আজি লোকেল চিকেন বনাইছোঁ। এয়া মই কাজু আৰু বিলাহী পেষ্ট বনাই থৈছিলোঁ, ইয়াত দি দিছোঁ। মাংসখিনি এতিয়া ভাজি আছোঁ মই। এতিয়া মাংসখিনি ধুনীয়াকৈ আৰু ভাজি ল'ম। মাংস এতিয়া ভাজি আছোঁ মই। এতিয়া মাংসখিনি ভজা পিছত ধুনীয়া কালাৰ এটা আহিব। আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাবচোন। এতিয়া মাংসৰ কালাৰ ধুনীয়া আহিলে এতিয়া মই ইয়াত পানী দি দিম। পানী মই বেছি নিদিওঁ। আজি মই লোকেল কুকুৰাৰ মাংস আৰু চেৱাত দিয়া ভাত বনাইছোঁ, বৰা চাউলৰ। এয়া মোৰ মাংস হৈয়ে যাব আৰু বেছি সময় নালাগে, পানী অলপ দি দিম। এয়া মোৰ মাংস উতলি আছে, এতিয়া মাংসকণ মোৰ হৈছেগৈ আৰু বেছি সময় নাই। আজি মই ৰাতিৰ সাঁজৰ দিয়া বৰা চাউলৰ চেৱাত দিয়া ভাত বনালোঁ আৰু লোকেল কুকুৰাৰ মাংস জোল বনাইছিলোঁ। এয়া মোৰ হৈ গ'ল, খাবলৈ ৰেডি। কেনেকুৱা পাইছে ভিডিঅ'বোৰ জনাব। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।